নমস্কাৰ দাদা। নমস্কাৰ নমস্কাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ তোমাক। ধন্যবাদ। ভালে আছা? হয়, ভালে আছোঁ। এতিয়া আপোনাৰ পৰা মানে আপুনি বেলেগৰ ইণ্টাৰভিউ লৈ থাকে, এতিয়া আপোনাৰ ইণ্টাৰভিউ এটা ল'ব ওলাইছোঁ। এতিয়া মই বহুত প্ৰশ্ন নকৰোঁ বাৰু, আপোনাক তেওঁ দুটামান প্ৰশ্ন সুধিম। চ' প্ৰশ্নকেইটা আপুনি ভালদৰে উত্তৰ দিব যাম। চেষ্টা কৰিম বাৰু। হয়, ফাৰ্ষ্ট প্ৰশ্নটো আপোনাক সোধো। আপোনাৰ প্ৰিয় গ্ৰন্থ কি? মোৰ প্ৰিয় গ্ৰন্থ বুলি ক'বলৈ হ'লে এতিয়া দুখনমান আছে তাৰে মই এখনৰ নাম ক'ব লাগিব, অসীমত যাৰ হেৰাল সীমা। অসীমত যাৰ ৰামচন্দ্ৰ বৰুৱাদেৱে লিখিছিলে এইখন। হয় এইখন মোৰ প্ৰিয়। আৰু এখন আছে আপোনাৰ নাহৰৰ নিৰিবিলি ছাঁ, অনুৰাধা শৰ্মা বৰপূজাৰী বাইদেউ। এইখন মোৰ প্ৰিয়। আৰু এটা আপোনাৰ কথা কওঁ, এতিয়া যিহেতু বৰ্তমান লকডাউন চলি আছে নহয়, লকডাউনৰ সময়ত আপোনাৰ কেনেকুৱা কি কৰিলে আপুনি বৰ্তমান? লকডাউনৰ সময়ত মই বহুত কামেই কৰিলোঁ, যিটো কাম মই আগতে কৰিব পৰা নাছিলোঁ বা তেনেকৈ ফ্ৰী নাপাওঁ। বৰ্তমান পুৰা ঘৰতে আছোঁ, ফ্ৰী হৈ আছোঁ। এইটো সময়ত মই কিতাপ পঢ়িলোঁ আৰু আগতেও কিতাপ পঢ়োঁ, কিন্তু এতিয়া মই লকডাউনৰ সময়ত বহুত কিতাপ পঢ়িলোঁ। তাৰপিছত তোমাৰ চিনেমা চালোঁ, ভাল ভাল চিনেমা চালোঁ, লগতে ঘৰৰ কিছুমান কাম কৰিলোঁ। তেনেকৈ সময় পাৰ কৰি আছোঁ আৰু নেক্সট প্ৰশ্নটো কৰোঁ এইবাৰ। হয়, কোৱা। তোমাৰ প্ৰিয় খাদ্য কি? প্ৰিয় খাদ্য বুলি ক'বলৈ গ'লে এতিয়া বহুতেই আছে, তথাপিতো মই বেছিকৈ মাংস খাই ভাল পাওঁ। হয়, মাংস মোৰো ফেভাৰেট। আৰু জীৱনত পাহৰিব নোৱাৰা ঘটনা এটা আছেনে আপোনাৰ? কিছু পাহৰিব নোৱাৰা ঘটনা তেনেকৈ বহুত থাকে। তোমাৰ এতিয়া হঠাৎ সুধিলে মনত নপৰে। স্পেচিয়েলি তোমাৰ তেনেকৈ ক'বলৈ গ'লে শ্বুটিঙত বহুতো ভাল ঘটনা হয়। শ্বুটিঙত যেতিয়া যাওঁ, যাৰ ইণ্টাৰভিউ লওঁ, কোনোবা অভিনেতাই হওক বা সংগীত শিল্পীয়ে হওক, তেনেকুৱা ঘটনা বহুত থাকে। এতিয়া মনত অহা নাই তেনেকৈ। হয়। অসমীয়া জনপ্ৰিয় কণ্ঠশিল্পী কোন? জুবিন দা। সদায় বুকুত থাকিবই আৰু। অসমীয়া এক্ট্ৰেছ? বৰ্ষা নিবা। ধন্যবাদ। আৰু আপোনাক এতিয়া এটা মানে ভাল প্ৰশ্ন কৰিম আৰু আপুনি এইটো এনচাৰ দিব লাগিব। চ' 20ৰ পৰা 1লৈ আপুনি ওলোটাকৈ মাতিব পাৰিবনে? 20ৰ পৰা 1লৈ? হয়। পাৰিম, একদম সৰু কথা এইটো। হয়, মাতি দিয়ক। ষ্টাৰ্ট কৰোঁ বাৰু। হয়। অসমীয়াত নে ইংৰাজীত? 20, 19 এনেকৈ নে? অসমীয়াত দিয়ক। মানে অসমীয়াত দিয়ক। অসমীয়াতে কওঁ ন? হয়। 20, 19, 18, 17, 16, 15, 14, 13, 12, 11, 10, 9, 8, 7, 6, 5, 4, 3, 2, 1। হয়, ধন্যবাদ। আপুনি ভালকৈ দিলে আৰু এইটো মানে আপুনি 50ৰ পৰা দিব পাৰিবনে? বাট এতিয়া দিব নালাগে, কিন্তু আপুনি পাৰিবনে? পাৰিম বাৰু, চেষ্টা কৰিব লাগিব, পাৰিম। হয়। আৰু নেক্সট প্ৰশ্নটো সোধোঁ। আপোনাৰ মানে ইউটিউবৰ বাহিৰে আৰু ভৱিষ্যতে কিবা পৰিকল্পনা আছেনে? পৰিকল্পনা বহুত আছে, কিন্তু মই পৰিকল্পনা শ্বেয়াৰ নকৰোঁ কাৰণ এটাই আছে, এতিয়া মই যদি কওঁ এইটো কাম কৰিম, যদি কৰিব নোৱাৰোঁ, সেইটো কাৰণে মই পৰিকল্পনা বহুত আছে, ভাল পৰিকল্পনা, কিন্তু মই শ্বেয়াৰ নকৰোঁ। হয়। আৰু অসমৰ মানে বহুত ঠাই আছে, মানে বহুত ফেভাৰেট ঠাই আছে। তাৰ ভিতৰত আপোনাৰ ফেভাৰেট ঠাই? ফেভাৰেট ঠাই এতিয়া ক'বলৈ গ'লে মোৰ এটা সপোন আছে। মই গেংটক মোৰ যাবলৈ বহুত ইচ্ছা আছে। হয়। যদি ভগৱানে যদি নিয়ে তালৈ। হয়। আৰু আপোনাৰ প্ৰিয় ফুটবল খেলৰ যিকোনো? প্ৰিয় খেলুৱৈ? হয়। মই ৰনাল্ডো। হয়। আৰু নেক্সট প্ৰশ্নটো এইবাৰ ক্ৰিকেট জগতৰ জনপ্ৰিয় মানে খেলুৱৈ? মই মহেন্দ্ৰ সিং ধোনীক ভাল পাওঁ। হয়, মোৰ ফেভাৰেট আৰু এজন আছে, মই হাৰ্দিক পাণ্ডিয়াক বহুত ভাল পাওঁ, কাৰণ হাৰ্দিক পাণ্ডিয়াৰ জন্ম যিদিনা হৈছিল, মোৰ জন্ম সেইদিনাখনে। মই হাৰ্দিক পাণ্ডিয়াক ভাল পাওঁ। হয়। আৰু আপোনাৰ ফেভাৰেট প্ৰিয় ব্যক্তি এতিয়া মোৰ যিহেতু দেউতা ঢুকাইছে, এতিয়া মোৰ প্ৰিয় ব্যক্তি বুলি ক'লে মাৰ নামে ল'ব লাগিব। হয়। মা মোৰ প্ৰিয় ব্যক্তি। আপুনি এইকেইটা এনচাৰ ভালকৈ
আপুনি মই যেনেকৈ সুধিলোঁ আৰু এই দিলে তাৰ বাবে বহুত বহুত ধন্যবাদ। লগতে লকডাউনতো ঘৰতে এতিয়া বৰ্তমান ঘৰতে আছো আৰু মই তোমাৰ জৰিয়তে তোমাৰ চেনেলৰ জৰিয়তে মই সকলোকে ক'ব বিচাৰিছোঁ, গতিকে এইকেইদিন সকলোৱে ঘৰত থাকক, কোনোমতে মানে বাহিৰত নাযাব, কিমান ছ'চিয়েল ডিষ্টেঞ্চ সেইটো বজাই ৰাখিব আৰু ষ্টে হোম ষ্টে ছেফ, সেইখিনিয়ে ক'লোঁ আৰু লাষ্টত চেনেলটোৰ মানে কিবা এটা কৈ দিয়ক আৰু ৰাইজক, মোৰ ছাবস্ক্ৰাইবাৰবোৰক। ৰূপম ব্লগছ ন? হয়। ৰূপম ব্লগ চেনেলটো সকলোৱে চাব, খুব ধুনীয়াকৈ ভাইটিয়ে ভিডিঅ'বিলাক বনাই আছে কষ্ট কৰি। যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু বেল আইকনটো লাহেকৈ দবাই দিব। থেংক ইউ। এইখিনি এনচাৰ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ আপোনালৈ। চ' আকৌ নেক্সট আপোনাক যাতে মই এতিয়া ভিডিঅ' কল কৰিছোঁ, নেক্সট আকৌ ওচৰত যাতে লগ পোৱাৰ আশা থাকিল আৰু। নিশ্চয় নিশ্চয় লগ পাম, ভাল লাগিব। থেংক ইউ দাদা।